হয় নহয় তই যে সদায় সদায় ইয়াত অকলে বহি থাক কাৰণটো কি আছে নাইও তেনেকুৱা কাৰণ একোৱে নাই আৰে ভাই কচোন সঁচা কথাটো নে তই মোক ক'ব বিচৰা নাই আৰে ভাই তোক নক'লে মই কমনো কাক তইতো মোৰ প্ৰকৃত বন্ধু তেন্তে ক তেনেহ'লে শুন এইফালেৰে যে এজনী সদায় ছোৱালীয়ে টিউশ্যনক অহা যোৱা কৰি থাকে মই তাইৰ অপেক্ষাতে বহি থাকোঁ তাইক মোৰ বহুত ভাল লাগে কিন্তু তাইক মোৰ মনৰ কথাটো কেনেকৈ ক'ম সেই ভাবিয়ে মই বিপাঙত পৰিছোঁ মানে কথা সেইটোৱে আৰে ভাই কি নাম তাইৰ ক'ত ঘৰ তাইৰ আৰে ভাই সেইবোৰ কথা একো সোধায়ে হোৱা নাই কিন্তু মই তাইক প্ৰথম দেখাৰ দিনাৰ পৰা মই তাইৰ প্ৰেমত পৰিছোঁ কিন্তু মনৰ কথাবোৰ কেনেকৈ ক'ম তাকেহে ভাবি আছোঁ ঐ সোনকালে কৈ দে তাইক নহ'লে তই কোৱাৰ আগতে তাই বেলেগৰ হৈ যাব মোৰ বহুত ভয় লাগে আৰে ভাই ভয় কৰি থাকিলে তই তাইক নাপাৱ ঠিক আছে আজি ঘূৰি আহিলে মই তাইক কৈ দিম মাত্ৰ তই মোৰ লগত থাকিলেই হ'ল ঐ সেই আহি থকা ছোৱালীজনীয়ে নেকি অঁ সেইজনীয়ে তেনেহ'লে যা 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 তাইক মাত আৰু কথাটো কৈ দে ঐ তই বহ সুৰে সুৰে সাঁতোৰঙি বিয়পি পৰিছে প্ৰণয়ৰে আলি বাটতে সৰিছে 1 মিনিট ৰ'বাচোন মোক মাতিছে নেকি বাৰু কওকচোন মানে মই তোমাক এইফালেৰে অহা সদায় চাই থাকোঁ বেয়া নোপোৱা যদি তোমাৰ নামটো ক'বা নেকি নিশ্চয় মোৰ নাম মায়া আৰু আপোনাৰ নাম মোৰ নাম নয়ন মায়া তুমি মোক আপুনি বুলি নহয় তুমি বুলি মাতিবা হ'ব দিয়া মায়া মোৰ তোমাক এটা কথা ক'ব লগা আছিল কোৱাচোন মানে মই তোমাক প্ৰথম দেখাৰ দিনাৰ পৰা তোমাৰ প্ৰেমত পৰিছোঁ আৰু মই তোমাৰ অপেক্ষাতে ইয়াত সদায় ৰৈ থাকোঁ ময়ো তোমাক লক্ষ্য কৰিছোঁ মোৰো তোমাক ভাল লাগে ময়ো তোমাক আৰে আৰে চাওঁ তোমাৰ ফোন নাম্বাৰটো পাম নেকি লোৱা 98 এনেকৈ ফোন নম্বৰ এক্সচেঞ্জ কৰাৰ পিছত দূৰে ফোনত কথা বতৰা এনেকৈ 2 দিন লগ কৰা সিদ্ধান্ত ল'লে আৰু তাৰপিছত এদিন হেল্ল' আচ্ছা এই তোৰ ভণ্টিয়ে এজন ল'ৰাৰ লগত ইয়াতে কৰি আছে মোৰ মতেৰে সিহঁতে প্ৰেমেই কৰিছে একেবাৰে গভীৰ প্ৰেম আমাৰ ওচৰৰ গাঁওখনৰে ল'ৰা মোৰ ভনীক চিনি পাব লাগে আমাৰ গাঁৱৰ সিমূৰৰ ভগীৰথৰ ল'ৰা নয়ন ক'ত গৈছিলে দাদা কিবা কথা আছিল নেকি আছোন বহু কথা আছে এটা দাদা তোৰ কিবা খং উঠি আছে খং তই অলপ আগতে ক'ত আছিলি মোক কচোন ৰৈ গ'লি যে কিয় এজন অচিনাকি ল'ৰাৰ লগত তই মোৰ ভনী হয় চি লাজ লগা নাই তোৰ দাদা সি তোৰ বাবে অচিনাকি হ'ব পাৰে মোৰ বাবে নহয় আমি দুয়োকে বহুত ভাল পাওঁ আৰু ইয়াতনো লাজৰ কথা কি তোৰ বিয়া ইতিমধ্যে চহৰৰ এজন এষ্টাব্লিছ বিজনেছমেনৰ লগত ঠিক হৈছে দেখাতো ধুনীয়া সহজ সৰল বহুত সুখত থাকিব পাৰিবি একজেক্টলি ৰাজৰাণী দাদা তই কাক সুধি মোৰ বিয়া ঠিক কৰিছ ইয়াত কাৰোবাক সুধিব লাগে বুলি মই নাভাবোঁ বিশেষকৈ তোক মোৰোতো নিজস্ব বোলা বস্তু আছে মই এই বিয়াত কেতিয়াও নবহোঁ এয়া মোৰ শেষ সিদ্ধান্ত মায়া প্ৰতিগৰাকী মাক দেউতাকে সপোন থাকে নিজৰ ছোৱালীটো এখন ভাল ঘৰ দিব আমাৰতো মা দেউতা সৰুতে লুকাই মই তোৰ মা দেউতা সপোন এটা মোৰো সপোন আছে তোক এখন ভাল ঘৰ দিব তোৰ অনুমতি কেৱল তোৰ অনুমতি এইটো কেতিয়াও হ'ব নোৱাৰে তহঁতে আচলতে প্ৰেমৰ সংজ্ঞাই নাজানো তহঁতে কেৱল ধনী 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 সেই ধনী ঘৰখন কোনোবা ছোৱালীৰ কাৰণে উপযুক্ত হ'ব পাৰে কিন্তু মোৰ বাবে সেই ভঙা
কথাটোতে বহুত মৰম ভালপোৱা লুকাই আছে জানা দাদা গতিকে এই বিয়াত মই কেতিয়াও নবহো মিছাতে এই সপোনবোৰ লৈ নিজৰ মনটোক লেতেৰা নকৰিবি দাদা ঠিক আছে ময়ো চাই ল'ম মোৰ সিদ্ধান্ত তই কেনেকৈ সলনি কৰিব পাৰ হেল্ল' মই আছোঁ দিয়ক ভালে নাই তাই অলপ আছিল আৰু তেনেকৈ কিন্তু এতিয়া তাইক মই ওলাব দিয়া নাই বৰ্তমান ঘৰতে ৰাখিছোঁ তাইৰ মোবাইলটো মই ৰাখি থৈ দিছোঁ বৰ্তমান নাই চাওঁ তাই কেনেকুৱা কৰে আৰু যদি কেইদিনমান তাই এনেকৈ থাকে তেনেহ'লে মই কথাটো হয়তো বেছি সোনকাল ভাবিব লাগিব হয় 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 চাওঁচোন তাই কলেজো বন্ধ কৰি থৈছোঁ বৰ্তমান যাব দিয়া নাই নাই কোনো ফ্ৰেণ্ডকো লগ কৰিব দিয়া নাই বৰ্তমান দিয়কচোন বাৰু বাৰু ঠিক আছে মই ৰাখিছোঁ তাই আহিছে এতিয়া ক'ত যাওঁ এনেই অলপ মই কি কৈছোঁ শুনা নাই ভিতৰত থাক শইকীয়া মোৰ টেণ্ডাৰখন যে এতিয়াও পাছ হোৱা নাই শুনক চাওক মই ভনীটোৰ বিয়াৰ কথা চিন্তা কৰি আছোঁ ইফালে মোক টেণ্ডাৰখিনি সলকান পাছ হ'ব লাগে চাওক জানেইতো মোৰ একমাত্ৰ ভনী এইটো কিমান হুলস্থুল হ'ব বিয়াখনত জানেইতো আৰু মোৰ খৰচৰ কথা আছে ন চাওক মই আৰে শুনক আপুনি পাছ কৰিম কিমান দিন বহু দিন হৈ গ'ল এতিয়ালৈকে বহু দিন হৈ গ'ল আপোনাৰ সেই হ'ব ছাৰ কথাটো শুনি মই নোৱাৰোঁ বুজিছে শুনক চাওক যদি মই অলপ বেলেগ ৰাস্তা ল'ব লাগে তেতিয়া কিন্তু কথাটো বেলেগ হ'ব ময়ো জানো চিধা আঙুলিৰে ঘি নল'লে মই কিন্তু আঙুলি কেতিয়াও বেকা নকৰোঁ মই পাৰিলে বটলটোকে ভাঙি দিওঁ মনত ৰাখিব চাওক তোমাক আজি এনেকৈ বহুদিনৰ মূৰত দেখি মোৰ বহুত ভাল লাগিছে ব'লা আমি ইয়াত বেছি দেৰি নকৰোঁ কোনোবাই দেখিলে বহুত বেয়া কথা হ'ব ঠিক আছে ব'লা
মই সেই পাখণ্ডটোক এনে নেৰো সকলো ফিনিছ। দুটাকৈ হত্যাকাণ্ডই সমগ্ৰ অঞ্চলতে তোৰপাল লগাইছে আৰু এতিয়া মায়াৰ ককায়েকে নিজৰ ভনীয়েকজনীক হেৰুৱাই মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে। আৰু ইফালে নয়নেও পগলাৰ নিচিনা অনাই বনাই ঘূৰি ফুৰিছে কেৱল তাইৰ অপেক্ষা।